আমি গৈছোঁ গোমধপুৰ চাবলৈ। এতিয়া গৈ আছোঁ, পামগৈ আৰু এতিয়া অলপ পিছতে পামগৈ আৰু। এতিয়া আহি আছোঁ, আহি ইয়াত পাই গ'লোহি আমি এতিয়া গোমধপুৰ। এখন গোমধপুৰৰ গেটখন খুলি এতিয়া লাহেকৈ আমি সোমাই যাম ভিতৰৰ ফালে। ইয়াৰ ভিতৰত আহি গ'লোঁ, ভিতৰত সোমাই আহি আছোঁ আৰু লাহে লাহে। চাই থাকক, ইমান ধুনীয়া জেগা দেখিছে, ভাল লাগে ইয়াত আহি পেলাই। ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। এয়া গোমধপুৰৰ মূৰ্তিটো। ইমান ধুনীয়া, ইয়াত আপোনালোকে আহিব এবাৰ চাই যাব পাৰে বহুত ধুনীয়াকৈ। ইমান ঠাণ্ডা পৰিৱেশ, ভালো লাগে ইয়াত থাকি পিনি। এতিয়া ইয়াত বাৰু নতুনকৈ আকৌ এতিয়া এইটো গোমধৰ পাৰ্কখন বনাব ডাঙৰকৈ। অলপ সৰু হৈ আছে, ডাঙৰকৈ বনাবলৈ আহিছে বুলি কোৱা এতিয়া আহিছে বোলে। ইয়াতে এতিয়া দেখিছে, ইয়াত এই গোমধৰ ইয়াত মৃতকৰ হেৰিও কৰে, সকাম কৰে, ওচৰৰ মানুহবিলাকে কৰে আৰু চব ধুনীয়াকৈ। দেখিছে মৃতকৰ সকাম কৰে ইয়াত। ওচৰতে থকা মানুহবিলাকে কৰে কোনোবাই। এই যে পুখুৰীটো দেখিছে, এই পুখুৰীটোত বোলে সুন্দৰ নাও এখন ওলায়। আমিতো দেখা নাই বাৰু, শুনিছোঁ আৰু আগত মানুহবিলাকে কোৱা। পুখুৰীটো এবাৰ ভালকৈ দেখাই দিছোঁ অলপ, চাৰিসীমাটো দেখাই দিছোঁ পুখুৰীটো ধুনীয়াকৈ। পুখুৰীটো ডাঙৰ বাৰু, বৰ সৰু নহয়। চব পুখুৰীটো চব খালি এতিয়া অলপ লেতেৰা পেতেৰা হৈ আছে আৰু পুখুৰীটো চাফ চিকুণ কৰা নাই তেনেকৈ। ইয়াতে এখন সোণনা ওলাই বুলি আমি কোৱা শুনিছোঁ আৰু আকৌ বুঢ়া বুঢ়ী মানুহবিলাকে কোৱা শুনো। ইয়াত জেগাত বহুত ভাল লাগে থাকি পিনি, ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, ভাল লাগে। হাই হুলস্থুল, গাঁৱলীয়া পৰিৱেশ। গধূলি সময়ত অকলে আহিবলৈ ভয়ে লাগে ইয়াত। এনেকৈ নাও চাও ওলাই বুলি কয় নাই, আমিতো দেখা নাই বাৰু। হেৰি হ'লে ওলাই বোলে, সেইকাৰণে তেনেকৈ নাহোৱেই। গোটেই মোৰ পৰা শিমলে কিমান ধুনীয়াকৈ ডাঙৰ পুখুৰীটো। এইটো কি, এইটোহে ক'ব নাই। এইটো মানে ধৰি লওক কিবা মৰিশালি টাইপৰ আছিলে নেকি, কিবা এইটো বনাই আছে, আধাখৰীয়া হৈ আছে, বনাব আৰু। ভিতৰত গোটেই জাবৰে এইবিলাক। সেইটোহে, এইটো কি বস্তু, এইটো চিনাকি কৰি দিব নোৱাৰিলোঁ। সেইটোহে এতিয়া আহি আছোঁ। এটা একপাক ঘূৰিম এতিয়া আৰু পুখুৰীটো। বগৰী গছ আছে দাঁতিতে, আহি আছোঁ আৰু এতিয়া মানে একপাক হৈ যাব এতিয়া পুখুৰীটো।
পুখুৰীটো একপাক ঘূৰা হৈ গ'ল। তো চাওক ভালকৈ, আপোনালোকে আহি পিনি ধুনীয়াকৈ একবাৰ চাব পাৰে। আমি গৈ পিনি চাই ফটো মাৰি পূৰা মস্তি কৰি আহিছোঁ।